নমস্কাৰ সকলোকে আজি আকৌ পুনৰ আহিছো আমি নদীত মেইন মানুহ আমাৰ সেইজন দেই মানে এদিন নদীখন শুকোৱাৰ কাৰণে পুৰা মাছ ধৰিছো নেকি সেইটো মানে ভাল লাগে মাছ ধৰি মেলি মাছ ধৰি ভাল লাগে হয় নাই তো সেইটো কাৰণে মাছ ধৰিছো মানে এইকেইদিন আজি নেট এখন লৈ আছো ইয়াত নেট এখন লৈ আছো মেটেকা ধৰিবলৈ আৰু আমি এতিয়া মেটেকা উঠাম দিয়া 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 যিমান পাৰিম মই দেখাবলৈ চেষ্টা কৰি যাম দেই তইতো মই নহ'লে মাজত ধৰিম বঢ়িয়া কাম নাই তাত ঠাইত কিমান আছে চা না এই ডাঙৰ কৈছে তাৰমানে বইটা গো কি দেমুলি চাবা এইটো অলপ খান ল বইটা বইটা এই খাই না যায় বেছি অৰকৈ ঘূৰি ইমান তো থপ জালখন দৰিব জানো এইটো যে পাম নলে আপটা দাঙি দাং মিস্তা মই দাঙি আছো এনেকৈ ওপৰলৈ দাঙিব লাগিব হয় নাই এইটো তলতো মাজতো গৈছে না নাই যায় পুৰা ঠেকেচ মাৰি ধৰিছোঁ আৰু দেই ও পাদ মুলিয়ালি গৈছে তলৰ বাসি আকু দেখোন এইটো দেখোন তলে দি আমাৰ ইয়াৰ মেইন মানুহজন পুৰা লাগি আছে দেই আছে খামে তলেদি খজাইছে যে মই এইপিনে ধৰিম নেকি অঁ আচ্ছা আচ্ছা আৰু আমাৰ এইপিনে মেটেকা গুচোৱা পৰ্ব চলি আছে দেই আমাৰ টিমটো এনাৰ্জি কমি গৈছে নেকি এইটো অলপ এইটো উঠাব লাগিছিলে নেকি অকণমান এইটো এই দিম দেই এতিয়া চাবি আৰু দেই জাম মাৰি দিব আকৌ মাছ ওলাব হৈছে আৰু দেই মই দেই তো আমাৰ ফাইনেলি গোটেই মেটেকা গুচা হৈ গ'ল দেই সেইটো উঠাবি গেদি বেকুলি এইটো কি পেপেলা মাছ পেপেলা মাছে ওলাইছে আৰু দেই এইটো কৰে মাছ ধৰিবি দেই মই দিওঁ মামি বহুত ডাঙৰ বে বামলা মাছ সেইটো পেপেলাটোকো দেখা পেপেলা সেইটো পেপেলা মাছ দেখোন এই ডাঙনাখন হ'ব লাগিব এনেকে লৈ যাওঁ এনেকে লৈ যাওঁ আমি এটা বামলৈ নি আছো দেই অঁ
এই আজি ওলাব বঢ়িয়া বিয়া দাম ওলালে আৰু তো আমি গোটেইকেইটা আহি আছোঁ দেই একদম বামলৈ 1 কেজি সাইজৰ মামি এটা পাইছোঁ নহয় হয় হয় কিমান চাইজৰ 1 কেজি সাইজৰ বঢ়িয়া ইয়াতে অকণ দ আছে দেই আছে এই গুচি যাব দেই নাই নাযায় চাবা একদম ভালকৈ গম পালে বতৰত উঠিলোঁ আৰু এতিয়া কি আছে আমি গম ল'লে হয় দেই দৰকাৰ আৰু কি গুচি গ'ল এই কিবা এটা গুচি গ'ল বাইদেউ হেৰি নাযায় গ'ল ইপিনে পোনে গ'ল পোনে পোনে যাম ন এতিয়া এইটো যাবি দেই চাপৰ কোনোবা পৰা ওখ কোনোবা দেই মই একদম পাই গ'লোহি বামত বঢ়িয়া কৰিবি দেই অলপ গান এটা সোমাই গুচি গেলা বঢ়িয়া এই এইটো লৈ যাবি এইটোৰ লগত তই দিবি আমি সেইটো বামি এটা পাই গ'লো দেই প্ৰথম আহি পেলাই এইটো জামাং কৰি হয় ক'ত আছে দুডাল আছে অঁ অঁ